হাই ফ্ৰেণ্ডছ, নতুন ভিডিঅ' এটাৰ শ্বুটিং চলি আছে। তেলচুৰাই আমাৰ বহুত ডাঙৰ এক্টৰ হ'ব পাৰিব, কাৰণ আমি যি কৰিব দিওঁ তাকে কৰে। নন্দই যি কয়, মই যি কওঁ, আপোনালোকে দেখাই পাইছে আইৰণ লগা পানী পূৰা মুখত ভৰাই দিছে, ফিল্টাৰ কৰা নাই। মানে এক্টৰৰ কাৰণে সি পূৰা যোগ্য, এক্টিং পূৰা ভাল পায় সি, আৰু যি কৰিব দিওঁ তাকে কৰে। সেইকাৰণে ডাঙৰ এক্টৰ হ'ব পাৰিব সি। এই দংকলটোৰ অৱস্থাই নাই, তথাপি আৰু মাৰি আছে। পানী ওলবাই নোখোজে, বহুত কষ্ট হৈছে তাৰ। উপায় নাই, পানী ঢালোঁ আৰু গুচি যায়, ঢালোঁ আৰু গুচি যায়, পানী নাথাকে দমকলটোত। আপোনালোকে ৰামায়ণ যদি চাইছে, হনুমানক নিশ্চয় চিনি পায়, আৰু এইজন হৈছে আছামৰ হনুমান। আৰু গদাটো আপোনালোকে চাই লওক, সি বেলেগ গদা। আৰু একদিন মই বন্দাৰ লগত এটা টিকটক ভিডিঅ' বনাইছিলোঁ, সেইটো এতে জোৰা দি দিলোঁ। যদি আপোনালোকে চোৱা নাই চাই লওক। নাচপা নাজনো দিয়ক, তথাপি এনে নাচিছোঁ অলপ। আৰু এই নন্দই কি কথা কয় এইগিলা? বৰ্তমান 2020 চন পৰিল, সি আৰু সদায় একচনে মাৰি থাকে, বুজিয়ে নাপায় এইগিলা একো। এই নবহিবি তাতে চিয়াৰখানত, নবহিবি, এইখান আৰু চিয়াৰ হৈ থাকোঁ না, তই বহিলি আমি বহিবা হাত দি থাকোঁ, সি বহু কৰি আছে, নাচে কেইটা, সি বহিলি এইখান চিয়াৰ হৈ থাকব না। নবহিবি